হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে আপোনালোকৰ চেনেল প্ৰিয় বান্ধৱীলৈ মই স্বাগতম জনাইছোঁ। আজি যেহেতু আপোনালোকে জানে আজি দেওবাৰ গতিকে মোৰ কোনো ব্লগ নাই বৰঞ্চ এটা স্পেচিয়েল ভিডিঅ' আৰু এই ভিডিঅ'টো এই শিতানটোৰ নাম হৈছে ষ্ট্ৰেট টক ছানডে। আৰু আজি ষ্ট্ৰেট টক ছানডেৰ টপিক হৈছে বিষয় হৈছে অভাৰ থিংকিং। আপোনালোকে চাগে ভাবিছে অভাৰ থিংকিং এটা টপিক হ'ব পাৰে নেকি, কিন্তু য়েছ হয় অভাৰ থিংকিং। আৰু জানে নেকি অভাৰ থিংকিং কি হয়? নিশ্চয় বুজি পাইছে। অভাৰ থিংকিং হৈছে যেতিয়া আমি একেটা ঘটনাৰ কথা কিছুমান হৈ যোৱা ঘটনাই হওক বা কিছুমান হ'ব লগা ঘটনাই হওক বা কিছুমান পৰিস্থিতি হওক কিছুমান কথা হওক কিছুমান দিন হওক যিটো আমি বাৰে বাৰে চিন্তা কৰি থাকোঁ সেইটোকে অভাৰ থিংকিং কয়। একদম চিম্পল ভাষাত সেইটোকে অভাৰ থিংকিং বুলি কয়। কিন্তু অভাৰ থিংকিং জানো বেয়া? নাই, কেতিয়াও বেয়া হ'বই নোৱাৰে, কেতিয়াও বেয়া নহয়। অভাৰ থিংকিংটো খুব ভাল, কাৰণ অভাৰ থিংকিং যদি আপুনি কৰে তেতিয়া আপোনাৰ যদি কিবা প্ৰব্লেম আছে সেই প্ৰব্লেমৰ আপোনাৰ চলিউশ্যন ওলাব আৰু প্ৰব্লেমটো ছল্ভ হ'ব। কিন্তু আমি মানুহ কমটি বস্তু নেকি? আমি মানুহে যিটো পজিটিভ ছাইড থাকে সেইটো আমি চিন্তাই নকৰোঁ। যেতিয়া নিগেটিভ বস্তু এটা হয় তেতিয়া আমি বেছি চিন্তা কৰোঁ। চাবচোন, এতিয়া মই যদি আপোনাক সোধোঁ আপোনাৰ চবতছে ভাল লগা মুহূৰ্ত কোনটো আছিলে গোটেই জীৱনৰ, আপুনি ভাবিবলৈ বহুত সময় লাগিব। কিন্তু মই যেতিয়া আপোনাক সোধোঁ যে আপোনাৰ চবতছে দুখ লগা মুহূৰ্ত কোনটো আপোনাৰ জীৱনৰ, সেইটো কিন্তু আপোনাৰ 1 মিনিটতে মনত পৰি যাব। আমি মানুহ তেনেকুৱাই হয়, আমি খালি অনবৰতে নিগেটিভ থট যেতিয়া আহে সেইটোৱে আমি খালি চিন্তা কৰি থাকোঁ আৰু আল্টিমেটলি কি হয়, আমি ডিপ্ৰেশ্যনত পৰোঁ। আৰু আমি মানুহে কি কৰোঁ, যেতিয়া আমি আনৰ কথা শুনো, আনৰ কথা যেতিয়া বেয়াকৈ শুনো তেতিয়া আমি বেছি ইণ্টাৰেষ্ট পাওঁ। আনৰ কথা ভালকৈ শুনিলে আমি ইমান ইণ্টাৰেষ্টেড নহয়, সেইটো কথাত ইমান আমি মন দি নুশুনো। কিন্তু যেতিয়া কোনোবাই আনৰ কথা বেয়াকৈ কয় তেতিয়া আমি কিন্তু খুব ভালকৈ মন দি শুনো। সেইখিনি মই চাপ'জ যেতিয়া মই এখন পাৰ্কলৈ গৈছোঁ, তাতে মই এজন মানুহক লগ পালোঁ, মানুহজনে মোক এই নামৰ এজন মানুহৰ কথা বেয়াকৈ ক'লে, মইতো শুনি খুব ভাল পালোঁ। মই ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি খালি এই কথাকে চিন্তা কৰি আছোঁ। তাত কিন্তু মোৰ একো লেনা দেনা নাই, এই মানুহজন ভাল হওক বেয়া হওক মোৰ একো কৰিব লগা নাই। কিন্তু মানুহজনে যিহেতু মোক এই কথা বেয়াকৈ ক'লে সেয়েহে মই খালি গোটেই দিন ৰাতি খালি এই কথাকে ভাবি থাকিলোঁ। আৰু তেওঁ যিমানখিনি কৈছিলে তাত মই আৰু অকণমান মছলা এড কৰি মেলি আৰু বেছি কাহিনীটো নিজৰ মনতে মছলাদাৰ কৰি দিলোঁ। যেতিয়া আন এজন মানুহ আহিলে মোৰ ওচৰলৈ, মই সেইজনক এই কথা আৰু মছলা এড কৰি মেলি আৰু বেছিকৈ বেয়াকৈ কৈ দিলোঁ। গতিকে এইটো আমাৰ পবিত্ৰী হয়, আমাৰ এইটো হেবিট হয় মানুহৰ। কিন্তু তেওঁৰ কথা বেয়াকৈ কৈ আমাৰ যদি কিবা লাভ হৈছে, একো লাভ হোৱা নাই। সেই মানুহজনৰ কথা আমি ইমান সময় চিন্তাও কৰিলোঁ, সেই মানুহজনৰ কথাত আমি আৰু কিছুমান কথা এডো কৰিলোঁ, আমাৰ এনেই টাইম ৱেষ্ট হোৱা নাই জানো? গতিকে আনৰ কথা চিন্তা কৰি আমি কিয় টাইম ৱেষ্ট কৰিব লাগে? আনৰ কথা আনে যি কৰিছে নাই কৰা কৰিব দিয়ক। আমি আমাৰ জীৱনতো বহুত সমস্যা আছে, সেইখিনি সমাধান কৰোঁ, নহয় জানো? গতিকে মই ভাবোঁ যে আনৰ কথা যেতিয়া আমি শুনো, যদি কোনোবা আমাৰ গাত বেয়াকৈ কয়ো তেতিয়াহ'লে সেইখিনি সিমানখিনিয়ে শুনি সেইখিনিতে হজম কৰি দিব লাগে, তাৰ বাহিৰে আৰু একো কৰিব নালাগে। আনৰ আগত সেইখিনি কথা ক'বও নালাগে, আনৰ আগত একো কৰিবও নালাগে। এইটো হৈছে এটা ফাৰ্ষ্ট পইণ্ট। আৰু ছেকেণ্ড পইণ্ট হৈছে অভাৰ থিংকিং, মানে থিংকিংটো কণ্ট্ৰল কৰিবৰ কাৰণে প্ৰথমতে আমি পাৰ্থক্য বুজিব লাগিব যে কথাটো বাস্তৱতে হৈছে নে বিশ্বাস কৰা হৈছে, মানে কথাটো ৰিয়েলিটি হয় নে বিলিফ হয়, এই কথাটো আমি প্ৰথমতে বুজি পাব লাগিব। ছাপ'জ এতিয়া কথাটো সঁচা কথা, মানে কি পৃথিৱীখন ঘূৰণীয়া, এইটো এটা বাস্তৱ ঘটনা হয়, সেইটো হয় নে মই বিশ্বাস কৰি আছোঁ যে কোনোবাই মোক আহি ক'লেহি যে নাই পৃথিৱীখনটো এনেকুৱা নহয়, পৃথিৱীখন আচলতে 4চকীয়া। এতিয়া সেই দুটাৰ ওপৰত কথা হ'ল যে যেতিয়া কথাটো ৰিয়েল হয়, যেতিয়া কথাটো বাস্তৱ হয়, তেতিয়া আপুনি চিন্তা কৰক, তেতিয়া কোনো প্ৰব্লেম নাই। কাৰণ আপুনি জানে সেই প্ৰব্লেমটো যদি হৈছেও কিবা তেতিয়াহ'লে আপুনি সেইটো ছল্ভ কৰিব পাৰিব। কিন্তু যেতিয়া কথাটো বিশ্বাস হয়, বিলিফ হয়, কোনোবাই কিবা ভাবিছে আপোনাৰ কথা, কোনোবাই কিবা কৰিছে আপোনাৰ কথা, সেইটো যদি আপুনি ভাবি থাকে তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। আৰু আনে আপোনাৰ কথা কি ভাবিছে কি নাই সেইটো তেওঁৰ প্ৰব্লেম, সেইটো আপোনাৰ প্ৰব্লেম নহয়, সেইটোত আপুনি একো কৰিব নোৱাৰে। আপুনি এতিয়া তেওঁৰ মনত আপোনাৰ এগেইনষ্টত কাৰোবাৰ জেলাচি আছে, আপোনাৰ এগেইনষ্টত কাৰোবাৰ কোনো মানুহ এজনে আপোনাক জেলাছ ফিল কৰিছে, আপুনি তেওঁৰ মাইণ্ডত গৈ মেলি তেওঁৰ জেলাচিটো আঁতৰাই আনিব নোৱাৰে। গতিকে সেইটো তেওঁৰ সমস্যা হয়, তেওঁ সেইটো ছল্ভ কৰিব।
আপুনি কি কৰিব যে আপুনি কাৰো মনত আপোনাৰ মনত জেলাসি ভাৱটো নানিব গতিকে এইটো হ'ল সেকেন্ড পইণ্ট আৰু থাৰ্ড পইণ্টটো হৈছে যে যেতিয়া আপুনি নিজে ভাবি দেখিছে যে আপুনি বেছি চিন্তা কৰিছে কিছুমান কথা চিন্তা কৰিব নলগীয়া কথা কিছুমান আপুনি এনে চিন্তা কৰি সময় নষ্ট কৰিছে লগতে আপোনাৰ মনটোও বেয়া লাগিছে তেতিয়া আপুনি চেষ্টা কৰক ডিস্ট্ৰেক্ট হ'বৰ কাৰণে সেই প্ৰবলেমটোৰ পৰা সেই সমস্যাটোৰ পৰা আঁতৰি আহক আপুনি এখন ভাল সিনেমা চাওক আপুনি নতুন গান শুনক ভাল গান শুনক বা এনেকুৱা বহুত আপোনাৰ যিটো হবি আছে সেইটো কৰক আপুনি মুঠতে নিজকে সেই যেতিয়া দেখিছে যে বেছি আপুনি ডিপলি ভাবি গৈ আছে আপোনাৰ মনটো বেয়া হৈ গৈ আছে তেতিয়া আপুনি সেইখিনিৰ পৰা ঘূৰি আহক ঘূৰি আহি যিটো কাম কৰিলে আপোনাৰ মনটো ভাল লাগে সেই কামটোত মনোনিৱেশ কৰক গতিকে অভাৰ থিংকিং নকৰিব জীৱনটো একেবাৰে সহজভাৱে লওক আৰু এনেকুৱা এটা মেণ্টেলিটি ৰাখক যে যি হৈ আছে আৰু যি হ'ব সেয়া দেখা যাব গতিকে ইমান চিন্তা ভাৱনা কৰি আচলতে একো লাভ নাই আৰু যোৱাৰ আগতে আজি আপোনালোকক এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ এজন বৃদ্ধ লোক আছিলে তেওঁৰ মৃত্যুৰ ঠিক আগে তেওঁৰ নিজৰ সন্তানক মাতি আনি ক'লে যে তেওঁ একেবাৰে দুখী আচলতে তেওঁ গোটেই জীৱনটোত খালি দুখে আছিলে আৰু তেওঁৰ বহুত সমস্যা আছিলে আৰু এনেকুৱা কিছুমান সমস্যা আৰু এনেকুৱা কিছুমান দুখ আছিলে যিটো তেওঁৰ জীৱনত কেতিয়াও ঘটাই নাছিলে গতিকে আজিলৈ আহোঁ আপোনালোকৰ প্ৰিয় বান্ধৱী সদায় আপোনালোকৰ মাজত আহি থাকিব আপোনালোকৰ খবৰ জানিবলৈ লগতে মোৰ খবৰ জনাবলৈ সেয়েহে মোৰ চেনেলটো চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ইমান দেৰি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি যাব থেংক ইউ ফৰ ৱাচিং বাই বাই লাভ ইউ